Hey guys, মই দীপজ্যোতি তালুকদাৰ আৰু আপোনালোকে চাই আছে মোৰ চেনেল পাঞ্চফল। তো আজি হ'ল 5 নৱেম্বৰ, গুদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুতিথি। তো তাৰ উপলক্ষে নলবাৰীৰ নাট্য মন্দিৰত TVAPৰ ফালৰ পৰা এটা অনুষ্ঠান আয়োজন কৰা হৈছে। এতিয়া তাতে গৈ আছোঁ আৰু আপোনালোকেতো জানেই মই মাজে সময়ে গান গাওঁ। তো আজি তাতেও গান গাম বুলি ভাবিছোঁ। তো বলক যাই থাকোঁ একেলগে। তো ডাইৰেক্ট তাতে লগ পাই আছোঁ। Let's go. আহি পালোঁ নাট্য মন্দিৰ পিছফালে এয়া। তো বাকীবোৰো আহি আছে লাহে লাহে। তো আমাৰ প্ৰগ্ৰামটো আছে 4টাৰ পৰা আৰু 4টা বাজিবলৈ 15 মিনিট বাকী আছে। মই এই ড্ৰেছটো চেঞ্জ কৰি লৈ লওঁ। তো এয়া কৰি ল'লোঁ চেঞ্জ। এতিয়া বলক নাট্য মন্দিৰৰ ভিতৰ ভিউটো দেখুৱাই আছোঁ। এতিয়া অনুষ্ঠানৰ শুভাৰম্ভ। তুমি চিৰ নমস্য বৰণ্য, তুমি বিশ্ব বৰণ্য, হে গণশিল্পী ভূপেন দা, তুমি সুধাকণ্ঠ স্বনাম ধন্য। নমস্কাৰ জনাইছোঁ আটাইলে। আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুতিথি। যোৱা 5/11/2011 তাৰিখে সাংস্কৃতিক বৰপ্ৰসাৰখন উকা কৰি আমাৰ মাজৰ পৰা গুচি যোৱা সেইজনা মহান শিল্পীক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰি আহিছোঁ চিনাকি বৰগলে। এতিয়া আছে সম্বৰ্ধনা অনুষ্ঠান। মুখ্য অতিথি মাননীয় শ্ৰীযুত কেশৱ দত্ত ছাৰ, আকাশবাণী গুৱাহাটীৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সুৰকাৰ গীতিকাৰ বিশিষ্ট সংগীত শিল্পী, লগতে শিক্ষাৰ মাধ্যমেৰে হেজাৰজনক পোহৰ বন্তি জ্বলাইছে। বৰ্তমান তেওঁ অৱসৰপ্ৰাপ্ত শিক্ষক। তেওঁক এখন ফুলাম গামোচা আৰু এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে প্ৰণৱ শৰ্মা ছাৰ, সভাপতি ABVP নলবাৰী নগৰ শাখা। ব্যক্তিগত জীৱনত তেওঁ এজন শিক্ষক। তেখেতক এখন ফুলাম গামোচা আৰু এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাবলৈ আমাৰ উদ্যোক্তা মণ্ডলীক আহ্বান জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে হিমাংশু তালুকদাৰ ডাঙৰীয়া, ৰাজ্যিক দ্বিতীয় সম্পাদক তথা নলবাৰী বিভাগ সংযোজক। তেখেতক এখন ফুলাম গামোচা আৰু এটি জাপিৰে সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ। এতিয়া আছে বন্তি প্ৰজ্বলন। আৰু এতিয়া আছে নিমন্ত্ৰণীয় অতিথিৰ ভাষণ। তো আমি সমবেত সংগীতটো গাবলৈ আমি ৰেডি হৈছোঁ বৰ্তমান। পিছফালে গোটেইখিনি আছে। তো চাই আছোঁ। তো আগৰ পৰা ভিউটো আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক।
এতিয়া উপভোগ কৰক সাংস্কৃতিক অনুষ্ঠানৰ দৃশ্যসমূহ। সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া। কিহৰ দুখীয়া? আমি সেইভাৱে থাকিলেই হ'ব, নহ'লে আমাৰ ৰাজহাৰ নাই বুলি বিশ্বই বৰকে হাঁহিব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। তো আমাৰ মাজত আছে এতিয়া প্ৰলয় দা। তো বলক প্ৰলয় দাৰ লগত কিছু কথা পাতোঁ। আমাৰ লগত এয়া দাদা আছে। তো দাদা, অনুষ্ঠানটোৰ বিষয়ে অলপ কিবা। আমি জানো যে ভাৰতবৰ্ষত আৰু ভাৰতবৰ্ষই বিশেষকৈ অসম প্ৰান্তত এগৰাকী উজ্জ্বল নক্ষত্ৰ জন্ম লাভ কৰিছিল। সেই উজ্জ্বল নক্ষত্ৰগৰাকী হৈছে সুধাকণ্ঠ বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকা, ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা। আৰু সেই ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধাঞ্জলি দিবৰ নিমিত্তে তেখেতৰ যিখিনি কালজয়ী সৃষ্টি গীত মাত কবিতাৰে তেখেতক শ্ৰদ্ধাঞ্জলি দিবৰ নিমিত্তে আজি নলবাৰী নাট্য মন্দিৰত ABVP নলবাৰী নগৰ শাখাৰ উদ্যোগত আৰু নলবাৰী নাট্য মন্দিৰৰ সহযোগত খুব ধুমধামেৰে মৃত্যুজিনাৰ গান শীৰ্ষক এটি সাংস্কৃতিক সন্ধিয়া আৰু গীত মাতেৰে আচলতে মুখৰিত হৈছে। আৰু মোৰ ভাল লাগিছে আজিৰ যুৱ প্ৰজন্ম আচলতে ভূপেন দাক জানে, ভূপেন দাক শ্ৰদ্ধা কৰে আৰু ভূপেন দাৰ যিখিনি অমৰ সৃষ্টিক জীয়াই ৰাখিবলৈ মানে উত্তৰ পুৰুষক, নতুন পুৰুষক যাতে সকলোৱে জানিব পাৰে তাৰ কাৰণে চৰ্চা অব্যাহত ৰাখিছে। ধন্যবাদ। এই গামোচাখন মোক দিছিলে উদযাপন সমিতিয়ে, কিন্তু ইমান ভাল পালোঁ গীতটো শুনি, সেইকাৰণে মই মোৰ ভাইটিক এই গামোচাখনেৰে সম্বৰ্ধনা কৰিলোঁ। ধন্যবাদ দাদা। থেংক ইউ। তো বলক আকৌ সাংস্কৃতিক অনুষ্ঠানৰ দৃশ্যসমূহলৈ আগবাঢ়োঁ। মায় সাংবাদিক খোৱাত পানী যাতে কনে ক'ত, কাৰ পদূলিৰ কেতে কিনো মলে মলাই ক'ত। তো এয়া সাংস্কৃতিক অনুষ্ঠানৰ লগে লগে সম্বৰ্ধনা অনুষ্ঠানো চলি আছে। তো এতিয়া আকৌ বলক সাংস্কৃতিক অনুষ্ঠানৰ মাজত। নিষ্ঠুর জীবন সংগ্রাম
স্বাধীনতাৰে পংগু মানৱ সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নুপুৰকীয় লোহিত ত্বং কথম লোহিত ত্বং বৰ্ষৰিষম বিস্তীৰ্ণ মানুহে মানুহৰ বাবে মানুহে মানুহৰ কিনিব খুজি মানুহে মানুহৰ বেচিব খুজি পুৰণি ইতিহাস দুৱাৰিলে ফুল জানো নবকুৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনত কোবাৰ নদীত পাৰ হৈ তোমাৰে গাঁৱত যদিহে নাজানো কি লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে থেংক ইউ তাৰ চেষ্টাক আমি সন্মান জনাইছোঁ তেখেতৰ পিতৃ মাতৃক আমি প্ৰণাম জনাইছোঁ যে এই কণমানিতেই ভূপেন্দ্ৰ অমৰ সৃষ্টিক গুণগুণাবলৈ শিকাইছে জোৰদাৰ চাপৰি হ'ব লাগে তেওঁৰ পিতৃ মাতৃৰ কাৰণে আৰু আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নলবাৰী নগৰৰ সম্পাদক ঋষিকেশ মালাকৰ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আমাৰ মইনা পংখুৰীক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ পিতাই পৰিশ্ৰমে মূল্য পাইছিল আই নিচুকনি গীতে পবিত্ৰ নিদ্ৰাৰ অৰ্চনা কৰিছিল এই অসম দেশতে ৰিমঝিম ৰিমঝিম বৰষুণে পূৰ্বাজাই গিৰ 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 গাঁৱৰে মাদল বজাই এই অসম দেশত অসম যাৰ নাই ব্যক্তিত্ব আৰু প্ৰতিভাৰ পৰিধি যাৰ ত্যাগ আৰু কৰ্মৰ বৰ্ণনাত ভাষাও আজি বাকী সেইজন মনীষীৰ সৃষ্টিৰ গভীৰতা আৰু গাম্ভীৰ্যৰ প্ৰশংসা আজিও অন্তহীন মানুহে মানুহৰ বাবে যদিহে অকলৰে ভাবি অকল সহানুভূতি ভাবিব কোনে নোকোৱা হাৰদিৰাণী তোমাৰ হেনো নাম তুমি মোৰ নিচে আপুকে জিভাৰি মানি সোণালী ৰ'দ কৰালিৰে যা তুমিয়ে আনিলা তুমি বুজিলা তোমাৰে অতীত অমিয়া অমিয়াই কোনো বুজা কি হৰে লাগিনি পালা অমিয়া কি হৰে লাগিনি কুমাতে পিতি বলে পালি হৰি
পত্র তুমি লিখা না তোমার নাম পত্র তুমি লিখা না আমি তো পুরাণী কোনা তোমাৰ মনত এয়া মঞ্চত মই আগবঢ়াইছোঁ বাঁহীত আছে হৃদয়জিৎ শৰ্মা, পাৰ্কাচনত থাকিব আমাৰ দীপক দাস, গীটাৰত ইন্দুকেশ যোগী, আমাৰ পিয়ানত থাকিব সেউজ সুবৰ্ণ। আহক অসমৰ বৰ অসম তেখেতৰ এক সপোন আছিল আৰু সেই বৰ অসম পিছত গৈ ভাঙি গ'ল। আৰু সেই বৰ অসমৰে বিভিন্ন জাতি জনজাতি সংস্কৃতি লৈ আমাৰ অসম গঠিত। আৰু আৰম্ভণি কৰিছোঁ আমাৰ এক জনপ্ৰিয় লোক সংস্কৃতি গীত বা লোক সংস্কৃতিৰ এটা সুৰ মিচিং। সমাপ্ত কৰিলোঁ অনুষ্ঠান সাংস্কৃতিক লৈ অনুষ্ঠান আজি সামৰণি কৰিলোঁ। অনাগত দিনত আকৌ সময় আহক, আমি আকৌ সংস্কৃতিৰ যি মাজত 2টা বছৰ আমি সম্পূৰ্ণ সাংস্কৃতিক দিশৰ পৰা আঁতৰি থাকিলোঁ আৰু অনুষ্ঠান হওক আকৌ আমি একেলগ হৈ এনেদৰে সমন্বয়ৰ সংস্কৃতি কৰি দিলোঁ কামনা ৰাখিল। ব্যক্তিগত মৰম, যি মৰম মোক কমিটিয়ে দিছিলে, উদযাপন সমিতিয়ে দিছিলে, সেই মৰম মই হৃদয়জিৎ শৰ্মালৈ ব্যক্তিগতভাৱে আগবঢ়াইছোঁ। আৰু অনুষ্ঠান সমাপ্তৰ লগে লগে
ময়ো মোৰ ভিডিঅ' এইখিনিতে ৰাখিলোঁ। আশা কৰোঁ সকলোৱে ভাল পাইছে। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।